নমস্কাৰ আজি আমি দুটাই আহিছো মহাভৈৰৱ মন্দিৰত দৰ্শন কৰিবলৈ আৰু এইখিনি হৈছে আমাৰ প্ৰয়োজনীয় বস্তু ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থাটো সন্মুখত কৰা নাই কাষৰত কৰিছে আৰু ইয়াতেই মই এতিয়া ধূপ চাকি জ্বলাই লওঁ আৰু তাৰ পিছত মন্দিৰটোৰ ভিতৰলৈ সোমাই যাওঁ আৰু এয়া হৈছে বিশ্বৰ অন্যতম বৃহৎ শিৱলিংগ আৰু মই জনা মতে এই লিংগটোৰ দীঘ হৈছে 3.2 মিটাৰ আৰু প্ৰস্থ হৈছে 2.3 মিটাৰ আৰু এই মন্দিৰৰ প্ৰৱেশদ্বাৰত ভগৱান হনুমান আৰু ভগৱান গণেশৰ মূৰ্তি থিয় হৈ আছে আৰু ইয়াত লিখা আছে দেৱালৰ ভিতৰত ফটো তোলা ভিডিঅ' কৰা একেবাৰে নিষেধ এই মন্দিৰটোৰ অসুৰজা বানাহৰে শিলেৰে নিৰ্মাণ কৰিছিল আৰু এই মন্দিৰৰ মূল দেৱতা হৈছে ভগৱান শিৱ মহাভৈৰৱ মন্দিৰৰ গেটৰ ভিতৰত সোমাই তোমালোকে প্ৰথমে দেখিবলৈ পাবা বাওঁহাতে থকা এই ভগৱান শিৱৰ ডাঙৰ মূৰ্তি তেজপুৰত থকা এই মহাভৈৰৱ মন্দিৰৰ দৰ্শন কৰিলো আমি কিছু সময় মন্দিৰৰ ভিতৰত থাকিলো আৰু এতিয়া আমি ওলাই আহিছো আহিবা তেজপুৰতে আছে এই মহাভৈৰৱ মন্দিৰটো আজি মিনি ব্লগটো ইমানতে ৰাখিছো বাই থেংক ইউ